হাই বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেল চলাম জেগা চলাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাৰণ আমি আমাৰ অকল বিভাগ ডিপাৰ্টমেণ্টত তিনিটা ষ্টুডেণ্টে আমি কি পাইছোঁ, চাকৰি পাইছোঁ। আপোনালোকৰ আশীৰ্বাদত এই চাকৰিৰ কাৰণে এটা বম খানা হ'বৰ কাৰণে যাই আছে। সেইকাৰণে আজি হৈছে ছানডে, মানে দেওবাৰ। আজি আমি মানে ব্লগটো মানে কি মানে খানাটো আৰম্ভ কৰিবৰ কাৰণে আহি আছোঁ। আপোনাৰ বজাৰ চজাৰ কিবা কিবি হ'ল আপোনালোকক দেখাম, আৰু খানা আমাৰ সকলোবোৰ দেখাম। আপোনালোক জবৰদস্ত খানা হ'ব। আৰু আমাৰ মাজত আছে আমাৰ সেই বিখ্যাত ব্যক্তি দুজন, যিজনে আমাৰ চাকৰি পাইছে। সেই দুজনৰ এজন হৈছে মিষ্টাৰ কৌস্তভ। কওক কেনেকুৱা আপোনাৰ মানে অনুভৱটো কেনে কওক এতিয়া? অনুভৱ ধুনীয়া ধুনীয়া, বহুত কষ্ট মই চাকৰিটো পাইছোঁ। তাৰপিছত ইমানখিনি মোক দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি এতিয়া কি অনা আহিছোঁ? আজি আমি চাকৰি কথাটো কালি পাতিম, মানে কি ৰাইজে দেখা হ'ব, মানে কালি এইটো ভিডিঅ'তে দেখা হ'ব অলপ দেৰিকৈ। কিন্তু আজি কথাটো কওঁ মানে কেনে আজি মানে ধুনীয়া অনুভৱ আৰু বৰষুণ বতৰ মঙলদৈ কলেজত আহিছোঁ। বজাৰ চজাৰ কৰিব আহিছোঁ আমি কালি খানাৰ কাৰণে। বতৰ ৰোমান্টিক বতৰ ধুনীয়া আৰু মঙলদৈ কলেজত আছোঁ আমি এতিয়া। বৰষুণ দিছে, বতৰ ধুনীয়া সুন্দৰ পৰিৱেশ। ধুনীয়া পৰিৱেশ। আমাৰ আৰু এজন ব্যক্তি আছে, সেই বিখ্যাত ব্যক্তিজন অলপ এই লাজকুৰীয়া মানুহজন ক'ত বেল পলাল। এইজন আমাৰ বিশেষ ব্যক্তি, তেওঁ অলপমান লাজ কৰে। হয়, এতিয়া আপুনি কওক কেনে আজি অনুভৱ? এই কিবা কওঁ, এই চাৰে লাজতে মৰিলে চলিটো। এই আমাৰ মাজত অলপ বিখ্যাত ব্যক্তি আছে, জুবিন গাৰ্গ। এই জুবিন গাৰ্গ আমাৰ মেইন মেনেজাৰ। খাহী মাংস এই খানাৰ মেইন মেনেজাৰ এওঁ, হয়নে নহয়? কওক আপুনি খালি এনে কেনেকৈ আমাক খুৱাব আপুনি? কি কৰিম আৰু মানে এনেকুৱাটো নহ'ব ন, খানাটোতো খাব লাগিব। আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাংগণ। আপোনালোকে চাওক কি ধুনীয়া সুন্দৰ বতৰ। এই কলেজখন আমি মিছ কৰিম, মানে কি বুলি ক'ম আৰু 3 বছৰ থাকিলোঁ এই কলেজখনত। এই 3 বছৰ ফলত আজি আচলতে কিবা ভালো লাগিছে, বেয়াও লাগিছে। দুদিনমান পিছত আমি যামেই কলেজখন এৰি পেলাই। তাৰ মাজতে মানে দে আৰু গোটেইকেইজনে লগ হ'ব বুলি পেলাই অলপমান আহিছোঁ। আৰু এইফালে একদম সুন্দৰ পৰিৱেশৰ কলেজ আমাৰ। আমি ফাইনেলি এই বজাৰ কৰি আহিলোঁ। এতিয়া বজাৰৰ পৰা কিছু মাল আনিলোঁ। কি মাল আনিলোঁ এতিয়া একবাৰ দেখে দি তুমি কি 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 লাগিল? এয়া বজাৰ কৰিলোঁ, চয়াবিন, দালি, মছলা, নিমখ, হালধি। য়েছ। তাৰপিছত আপোনাৰ এইবিলাক এয়া গুলিয়াই গুলিয়াই নাখাই গিয়া। এয়া মিঠাতেল মিঠাতেল বা বেলেগ খাটি সৰিয়হৰ মিঠাতেল। হা 3টা বটল আনিছোঁ। তাৰপিছত আপোনাৰ এয়া গিলাচ, এয়া মাংস দিয়া, এইটো খাহী মাংস দিয়া বাতি। তাৰপিছত ইয়াত টেঙা আছে বাৰু, হ'ব টেঙাখিনি হ'ব। আৰু ফাইনেলি আজি আমাৰ এইটো দ্বিতীয় দিন, মানে ৰাতিপুৱাই আমি চব আহিলোঁ। আহি পেলাই আজি বাৰু বতৰটো ভাল। এতিয়া এইফালে চব্জি কাটি আছেই। এইফালে আমাৰ বন্ধুসকলে একদম বাপ দে আৰু এইফালে চব্জি কাটা এতিয়া আমাৰ লাগি আছে। অলকে লাগক। আৰু এইফালে আমাৰ দাদাই একেবাৰে পূৰা বেলচা মাৰি আছে। ধুনীয়াকৈ একদম মানে সুন্দৰ খানা এটা উপহাৰ দিবৰ কাৰণে তেওঁ আৰু কষ্ট কৰি আছে। আৰু ফাইনেলি ৰেডি হৈ গ'ল আমাৰ খানা। এইবিলাক হৈছে দালি, তৰকাৰী, তাৰপিছত এই মাংসটো খাই দি চৰিয়ালৈকে আৰু আপোনালোকৰ মনোভাৱ কওকচোন আজি কেনে হৈছে? কওক, কি ক'ব আপুনি? বহুত ভাল লাগিছে। কি কৈছে মৰম? আজি অলপমান এওঁ মানে অভিমানী হৈ আছে অলপমান। আপুনি কি ক'ব? আপুনি কি ক'ব? মাংস বাতি সজোৱাত ব্যস্ত। মাংস বাতি সজোৱাত ব্যস্ত আমাৰ আছে আমাৰ জুবিন দা। জুবিন মাংস ভাগত আহিবনে নাই? একদম পুৰা অলপ দেখাই দিছোঁ মাংসটো, ৰাইজৰ নোলাগক। কিহৰ মাংস এইটো? আপুনি কি কোনটো বিভাগত আছে? আপুনি কোনটো বিভাগত আছে? মাছ হ'ল নেকি? ঠিক আছে। আপুনি কোনটো বিভাগত আছে? আৰু এয়া আমাৰ ছাৰ মেমসকল, তেওঁলোক আজি আহিলে বহুত ভাল লাগিলে। আৰু এয়াই আমাৰ কাৰণে এক বিশেষ ধৰণৰ আশীৰ্বাদ। আমাৰ এইফালে আছে প্ৰিয়ংকা মেধি। এই গুৰুত্বই নিদিয়ে জীয়াতে আমাৰ আজি। আপুনি কোনটো বিভাগত? তৰকাৰী চাওঁ বাপৰে ধুনীয়া। খাব পাইছানে জীয়া? পাইছা নাই খাবা? এই জীয়াটো কিন্তু আহিছে, মোৰ বহুত ভাল লাগছে ইয়াৰ কাৰণে। তহঁতক যাবা দিয়া নাই, কিন্তু মানে তাই অহাৰ কাৰণে আৰু অলপ বেছি ভাল লাগছে।
বাকীখিনি নকওঁ আৰু বুজি পাইছা অলপ গৰখা কি ব্যৱহাৰ আছে কেনে খাই পাইছা নে কিবা নাই পাবি দে বৰ বেলেগ ছেটআপ এইটো হয় নমস্কাৰ আছে মুৱা হিমু মুৱা হিমুদা কি ক'ব আপুনি আজি আমাৰ মেমে কিবা মানে গিফ্ট এটা দিছে এই গিফ্টটো আমি কি কৰিব যাই আছোঁ আনবক্সিং কৰিব যাই আছোঁ এনে কোনে কৰিবি মই কৰিম নে তই কৰিবি তয়ে কৰ এটা বহি লওঁ নেকি অলপ মৰমত আগুৱাই আহা এইটো নিশ্চয় ফটো ফ্ৰেম থাকিব লাগে বুলি ভাবোঁ মই ধুনীয়া ফটো ফ্ৰেম ইয়াতে ফটো মানে থব পৰা যাব ধুনীয়াকে মোৰ আৰু মেমক কম তুমি কিয় মাত দিছা মাজতে মেমক বহুত বহুত ধন্যবাদ জনালো আমাৰ ইমান ধুনীয়াকে মানে আমাৰ ডিপাৰ্টমেণ্টৰ মেমে এইটো দিলে আমাৰ অনন্যা মেমে গোটেইকেইজনকে ধন্যবাদ জনালো আৰু আজি আমাৰ খানাটোত আহিল এফালৰ পৰা কৈ যাওঁ প্ৰিন্সিপাল ছাৰ থাকিলে আমাৰ ডিপাৰ্টমেণ্টৰ সকলো ছাৰ থাকিলে আমাৰ গোটেই ফ্ৰেণ্ডছবিলাক থাকিলে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শান্তা কি কবি কেনে লাগিল খানা সেইটো কওঁ মজা আপুনি কি ক'ব মজা লাগিছে অঁ খানা নহয় কিবা বেলেগ কওঁ আৰু পাৰফেক্ট আছে আপুনি কি ক'ব বহুত ধুনীয়া আপুনি আপুনি কি ক'ব মজা মজা আপুনি বঢ়িয়া ধামাকা হৈছে নেকি